স্বাগতম জনাইছো মোৰ এটি অন্য মিনি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভালে। আৰু মই আজি আপোনালোকৰ মাজলৈ এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আৰু মই আজি বনাব লৈছোঁ মাছ। আৰু মই আজি মাছ বনাম লাই শাক আৰু পালেং শাক। কেনেকৈনো বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমে মই মাছখিনি ধুই লৈছোঁ, তাৰপিছত ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই এয়া জলকীয়া কাটি থোৱা জলকীয়া আৰু পিঁয়াজখিনি মই দি দিলোঁ তেলত। দিয়াৰ পিছত অকণমান মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত মই ইয়াতে দিম বিলাহীখিনি অকণমান ভাজি লোৱাৰ পিছত মই ইয়াতে দিম শাক, লাই আৰু পালেং শাকখিনি। এয়া অকণমান মই এইখিনি লৰাই আছোঁ। এতিয়া মই ইয়াতে দিম হালধি আৰু নিমখ। আকৌ অকণমান লৰাই থাকিম মই। এতিয়া মই ইয়াতে এড কৰিম পানী। তাৰপিছত অকণমান উতলিব দিম আঞ্জাখিনি। অকণমান উতলি হোৱাৰ পিছত মই ইয়াতে দিম মাছ, ভাজি থোৱা মাছখিনি দি দিলোঁ। তাৰপিছত অকণমান আৰু উতলিব দিম। উতলিব দিছোঁ। হৈ গ'ল উতলাই। এতিয়া আমাৰ মাছৰ জোল ৰেডি। চাওক, দেখিবলৈ ভাল হৈছে নে ফ্ৰেণ্ডছ? বনাবচোন।